বন্ধু বান্ধৱীসকল পিংকি শ্বৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভাবিছোঁ কিবা এটা বনাওঁ মানে বহুত বেছি ভাল লগা মোৰ এখন চব্জি কালি বজাৰৰ পৰা বিচাৰি আনিছোঁ এইয়া কচুথুৰ দেখিছেনে কোনে বাৰু ভাল পায় সকলোৱে চাগে ভালেই পায় কোনেনো বেয়া পাব কচুথুৰ ময়ো সৰুৰ পৰা বহুত বেছি ভাল পাওঁ খাই আৰু আজি ভাবিছোঁ অকণমান বনাওঁ আপোনালোককো দেখুৱাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই যাব ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শেষত কেনেকুৱা হ'ল জনাব তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিলাহীৰ সৈতে কচুথুৰিৰ জুতি কেনেকুৱা হ'ব বাৰু ভাবকচোন বহুত বেছি সোৱাদ লগা হয় আৰু কণবিলাহীও কালি বজাৰৰ পৰা লৈ আনিছোঁ এইবছৰ খোৱাই নাছিলোঁ আজি মানে ফাৰ্ষ্ট খাম আৰু বিলাহীটো থাকেই হ'লেও কণ বিলাহী মানে কচুথুৰৰ লগত বহুত বেছি ধুনীয়াকৈ মিলি যায় নহয় জানো আৰু এয়া চাওকচোন কণ বিলাহী মই দি পেলাই এতিয়া ৰান্ধিম আৰু আপোনালোকে চাব মোৰ বাছি লোৱা হৈ গ'ল ধুনীয়াকৈ আৰু যিহেতু মই অকলেই খাম ছোৱালীজনীয়ে নাখায় আৰু মানুহজনো বৰ্তমান নাখায় আৰু সেইকাৰণে মই অকলেই খাম আৰু এয়া হৈ যাব মোৰ ধুনীয়াকৈ লগতে দিম কণ বিলাহী সৰু আলু কেইটামানো মই বইল কৰি ল'ম ইয়াৰ লগতে আৰু যোৱা ৰাতি কালি মোৰ অকণমান মাংস আছিলে ব্ৰইলাৰ মাংস সেয়াও মই ইয়াতে দি দিম বুলি ভাবিছোঁ যিহেতু সুদাকৈ খায়ো ভাল লাগে কিন্তু মাছ মাংস অকণমান ইয়াতে কচু শাকত দিলে বহুত বেছি ভাল লাগে খাবলৈ সেইকাৰণে ভাবিছোঁ ইয়াতে মই সেই কেইপিছো দি দিম আৰু এয়া মই গুটি আলু কেইটামান আৰু এয়া কচুথুৰখিনি এনেকৈ উঠাই দিছোঁ আৰু 5 মিনিটমান খুব ধুনীয়াকৈ মই বইল হ'বলৈ দিম যিহেতু নহ'লে ডিঙিত অকণমান লাগি ধৰে সেইকাৰণে অকণমান বইল কৰি ল'লে ভাল হয় আৰু কেৰাহী পাতি ল'লোঁ কেৰাহী গৰম হৈ গ'লত মই মিঠাতেল অকণমান দি ল'লোঁ এতিয়া মই অকণমান পিঁয়াজ দি ল'ম ইয়াতে আৰু অকণমান মই পিঁয়াজ দি লৈছোঁ এতিয়া মই কণ বিলাহীখিনি দি দিম পিঁয়াজটো অকণমান ৰঙা পৰক তাৰপিছতে মই ইয়াতে কণ বিলাহীখিনি দি দিম আৰু এয়া চাওক কণ বিলাহী নিমখ অকণমান আৰু অকণমান হালধি মছলা একোৱেই নিদিওঁ আজি মছলা বিহীনকৈ খাম আৰু কচু শাকৰ নিজা গুণ কিমান বেছি আইৰণ আছে ভিটামিন আছে আৰু এক্সট্ৰাকৈ ইয়াত একো দিবলৈ দৰকাৰেই নাই অকণমান খালি নহৰু দিম আৰু জালুক থকা হ'লে দিলোঁহেঁতেন যিহেতু জালুকো নাই সেইটো কাৰণে নিদিওঁ আৰু এয়া বিলাহীখিনি মই অকণমান এনেকৈ ভাঙি দিম এতিয়া আৰু এয়া বিলাহীকণ মোৰ গলি গৈছে এতিয়া মই এয়া অকণমান নহৰু থেতালি লৈছিলোঁ পানী অকণমানৰ লগত মই দি দিছোঁ আৰু তেতিয়া বিলাহীটো খুব ভালদৰে একেবাৰে সিজি যাব মানে আৰু শেষতহে মই কচুখিনি দিম বইল কৰি থোৱা দুটা গোটা জলকীয়া দি দিছোঁ আৰু যেতিয়া জলকীয়াকেইটা সিজিব তেতিয়া মই ধুনীয়াকৈ হেতাখনেৰে ভাঙি দিম এয়া মোৰ বিলাহীখিনি সিজিলেই এতিয়া মই এনেকুৱাতে কচুখিনি দি দিম বইল কৰি থোৱা আৰু আলু কেইটামানো মই লগতে গুটি আলু বইল কৰি দিছিলোঁ আৰু সেয়াও মই দি দিম সেইখিনি দি ল'লোঁ মই এয়া খুব ভালদৰে এনেকৈ মিলাই ল'ব লাগিব আৰু আলু মই গোটাকৈও থৈছোঁ দুটামান যিহেতু মই গোটা আলু খাই বহুত বেছি ভাল পাওঁ এনেকৈ আৰু কেইটামান ভাঙি দিছোঁ কেইটামান গোটাকৈ থৈছোঁ মানে আৰু এতিয়া অকণমান মই 5 মিনিটমান সময় ভাজি ল'ম হয় আৰু এইখিনি মই এয়া এনেকৈ ভাজি হৈ গ'ল এয়া অকণমান মই পানী দি দিলোঁ আৰু মোৰ মাংস অকণমান আছিলে মই ইয়াতে দি দিম আৰু সেইকণো কি আৰু এক্সট্ৰাকৈ খাম আৰু ব্ৰইলাৰ মাংসৰ লগত এনেকৈ কচু দিলে ভালেই লাগে মাছ দিও ভাল লাগে বা সুদাকৈ পিটিকা কৰিও ভাল লাগে মুঠতে কচু শাক যেনেকৈ হ'লেও ভালেই লাগে আৰু নহয় জানো আপোনালোকে বাৰু ভাল পায়নে মই কিন্তু বহুত বেছি ভাল পাওঁ এতিয়া ইয়াত পাবলৈ নাই আৰু কালি বিচাৰি আনিছোঁ এতিয়া অকণমান উতলি লওঁ তাৰপিছতে মই আৰু অকণমান পানী দি দিম আৰু এনেকুৱাতে মই মোৰ অকণমান মাংস আছিলে বুলি কৈছিলোঁ যে সেই মাংসকণ ইয়াতে দি লৈছোঁ মানে 3-4 পিচ আছিলে আৰু জোখত মোৰ কাৰণে হৈ যাব এজনী মানুহৰ কাৰণে আৰু এতিয়া পুনৰ মই অকণমান ঢাকনিখন লগাই দিম তাৰপিছতে অকণমান পানী দি দিম
কচু আঞ্জাখিনি ভাজি পেলাই ধুনীয়াকৈ হৈ গ'লগৈ। এতিয়া মই আকৌ পুনৰ অকণমান পানী দি দিম, যিহেতু মই বৰ বেছি শুকানকৈ নাখাওঁ, অকণমান জোল নিচিনাকৈ খাম আৰু। এয়া মই পানী অকণমান দি দিলোঁ। এতিয়া একেবাৰে শুকান নকৰোঁ, অকণমান জুলীয়াকৈ ৰাখি দিম আৰু 5 মিনিটমান উতলিলে মোৰ হৈয়ে যাবগৈ, বেছি টাইম নালাগে। মোৰ কচু শাকখিনি খুব ধুনীয়াকৈ হৈ গ'ল। কচু শাকৰ লগত ব্ৰইলাৰ মাংসৰ আঞ্জা বহুত বেছি সোৱাদ লগা। আপোনালোকে যিসকলে এনেকৈ মাংস দি বনাই খোৱা নাই, এবাৰ খাই চাব। ইয়াত কিন্তু আপোনালোকে জালুক অকণমান দিব, তেতিয়া বেছি ভাল লাগে। মই আজি নাছিলে কাৰণে নিদিলোঁ আৰু, কিন্তু কথা নাই, হ'লেও বহুত বেছি ভাল লাগিব। আৰু তেতিয়াহ'লে আজিলৈ বাই বাই। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম আৰু সকলো ভালে থাকিব তাৰে কামনা কৰিছোঁ।